এই বাবলু তুমি আজি সুমি বাইদেউৰ গান চান একো নাই কৈ যে মনে মনে বহি আছা এটা গান কোৱাচোন আরে টাকলু মই আজি এটা খাতাৰনাক গান এটা গাম বুলি ভাবিছো ৰেপ গান ৰেপ সুমি বাইদেউৰ বিশাল খাতাৰনাক গান গাম শুনি 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 বড়া তোমাৰ মাথাটা ঘূৰাই যাব পাৰে আরে বাবলু তুমি ফটোটো নাই কৰা তুমি তামাম ফটো নিচিনা আছা নহয় হে আরে ফটো নাই কৰা ও শুনিলে মাথাটা ঘূৰাই যাব পাৰে চাবি পৰি যাবি নহলে বেঞ্চৰ ওপৰৰ পৰা পৰি যাবি ভালকে ধৰি থবি এই মই ক'ত পৰিম চাইছ নাই মই কিমান খাতাৰনাক পেটো আমি তো পেটলাকে আছো কেনেকুৱা পৰিম বেঞ্চতে খাপি আছো ক তেনেহলে গানটো ষ্টাৰ্ট কৰো নেকি বাৰু এই ষ্টাৰ্ট কৰ ছাৰ নোহোৱা আগতে গানটো হেকে কৰি পেলাই ষ্টাৰ্ট কৰ 1 2 3 বিশাল আৰু তুমি কৰা অসমৰ গাঁও গঞা সকলোকে ঠগি ঠগি খাইছিলে ইয় অসমৰ মানুহবোৰক মিছলীয়া কথা কৈ ৰাম খাব নাহিছিলে অসমৰ মানুহবোৰ কম বস্তু নহয় জানো অসমৰ মানুহবোৰক ভুগক বুলি ভাবিছিলে বিশাল আৰু তুমি বৰা বিশাল ফুকনে 20 কোটি টকা খাই নিজৰ ভাই বনাইলে তাৰপাছত তুমি বৰা কানি কানি জেলৰ ভাত খাই আছে এতিয়াহে ভাবি পাইছে তুমি বৰা কি ভুল কৰি পালে অসমৰ মানুহবোৰে সকলোৱে হাঁহি আরে বাবলু তুমি খাতারনাক গান গাই দিলা বে মজা রেপ সং সালিয়া হেভি মস ঝাকাস নাইস সং 1 মিলিয়ন ভিউজ যাব গান আরে হসানে 1 মিলিয়ন গলে তো মই একে দিনা ফেমাস হৈ যাম ফেমাস এই লৰাবোৰ কি চিঞৰি আছো হা কি ডাল হালা কৰি আছো একদম অফিচৰ শান্তি পোৱাগে নাই হে খিৰকি লগালো তোমালোকৰ হাৰলাটোৱে শুনি আছো হা কি ডাল চিঞৰি আছো কি এ ছাৰ ৰেপ গান বনাইছো ৰেপ গান আজি ৰেপ গান গাইছে আপুনি ইমান খঙাই গৈছে কিয় হে নহয় অ টাকলু আৰু বাবলু মানে যে আমাৰ স্কুলত মানে নতুন হেড ছাৰ এটা আহিছে মানে যদি মই হাৰলা কৰি নকওঁ তহঁতক তেতিয়াহ'লে মোৰ ছাৰটোৱে দৰমহা কাটি দিব নহয় হয় নাই কোৱাচোন এই হয় ছাৰ নহ'লে আপোনাক মানে গালি দিব নাই হয় নাই দৰমহা কম দিব নহয় আপুনি মানে অলপ টেকনিক লগাই দিছে আৰু খাতাৰনাক টেকনিক লগাইছে এইটো টেকনিক বুলি নকয় নহয় এইটো আইডিয়া হয় আইডিয়া এ ছাৰ আপুনি তামাম খাতাৰনাক টেকনিক লগাই দিছে যে হয় মাজে মাজে টেকনিকবোৰ লগাব লাগে নহয় এ হয় ছাৰ টেকনিকবোৰ মানে অকমান লগাব লাগে নহ'লে আকৌ কেতিয়াবা আকৌ কিবাখনে হৈ যায় নহয় ছাৰ আজি আকৌ কি পঢ়াম বুলি ভাবিছে আপুনি আজি কেইটামান কুৱেশ্যন সুধিম দেই আমাৰ অসমৰ কুৱেশ্যন কেইটাত কিন্তু তোমালোকে শুদ্ধ উত্তৰ দিব লাগিব ঠিক আছে তুমি এটা কিবা এটা গান গাইছিলা যে বাবলু তুমি মই অকমান শুনি পাইছিলো কিন্তু গানটো এতিয়া আৰু এবাৰ ক'ব লাগিব নহয় এ ছাৰ কি মানে আপুনি বুজি পাবনে নাই আজিকালি ল'ৰাবোৰৰ গান নহয় ৰেপ গান মই ৰেপ গান এটা লিখি আনিছো ছাৰ মুঠতে লিখি আনি মানে মই মুখস্থ কৰি আহিছো কিন্তু মানে আপুনি বুজি পাবনে নাপায় ছাৰ বাবলু মই বুজি পাওঁ আমাৰ ঘৰত মোৰ ল'ৰাকেইটা যে মানে সদায় ৰেপ গানে লগাই থাকে নহয় তেতিয়াহ'লে কোৱাচোন বাৰু ষ্টাৰ্ট কৰ কি গান আছিলে ষ্টাৰ্ট কৰোঁ নেকি ছাৰ ষ্টাৰ্ট কৰ 1 2 3 বিশাল শুনিবা সকলোৱে গাঁৱে সকলোৱে ঠগি ঠগি খাইছিলে অসমৰ মানুহবোৰক মিছলীয়া কথা কৈ ৰাম খাব নাহিছিলে অসমৰ মানুহবোৰে কম বস্তু নহয় অসমৰ মানুহবোৰে বিশাল ফুকন সুমি বৰা 20 কোটি টকা চাই নিজৰ ভাই বনাই দিলে তাৰপাছত সুমি বৰাই কানি কানি জেলৰ ভাত খাই আছে এতিয়া সুমি বৰাই ভাবি কানি কানি কি ভুল কৰি পালো জেলৰ ভাত খাই আছো তুমি বৰ খাতাৰনাক বস্তু বৰ খাতাৰনাক ৰেপ গান বনাই দিছা কম বস্তু নহয় আৰু দেই তুমি বাবলু হসা হয়নে ছাৰ ময়ো এটা বৰ খাতাৰনাক বস্তু নহয় ছাৰ ময়ো এটা গান গাম বুলি ভাবিছো ছাৰ বঢ়িয়া টাকলু তুমিও শিকিলা নেকি গান গোৱা মজা পৰীক্ষা চলি আছে লাগিছে ভয় ইমান দিন একোকেই পঢ়া নাই মই ছাৰ যদি অকমান শিকাই দিব মোক আশীৰ্বাদ থাকিব অকমান মোৰ আৰে টাকলু ইমান খাতাৰনাক গান ইমান অকমান ক'লা যে ছাৰ মই শিকিছোহে অকমান কৰিটো বেছি হ'ব নাই ছাৰ হয় টাকলু হয় অকমান কৰিটো বেছি হ'ব খাতাৰনাক মজা লাগিছে মজা তেতিয়াহ'লে মোৰ প্ৰশ্নকেইটা ষ্টাৰ্ট কৰোঁ নেকি ছাৰ ষ্টাৰ্ট কৰ তেতিয়াহ'লে তোমালোকে কোৱাচোন আমাৰ অসমৰ আটাইতকৈ পইচা ঠগি খোৱা মানুহজনৰ নাম কি ছাৰ মুকেশ আম্বানী নহয় মুকেশ আম্বানী ক'ত ঠগি খোৱা হয় বাবলু তুমি কোৱাচোন কোন ছাৰ মোৰ আইডিয়াত লাগিছে যে বিশাল ফুকনৰ সুমি বৰা হয় নাই আৰে বাবলু তুমি বৰ খাতাৰনাক বস্তু ছাৰ প্ৰশ্নটো শুদ্ধটো হ'ল নে বাৰু হয় তুমি বৰ খাতাৰনাক আছা নহয় শুদ্ধ উত্তৰ দিয়ে দিলাচোন আমাৰ অসমৰ ছোৱালীবোৰে কি বেছিকে খাই ভাল পায় ছাৰ চিকৰ হয় নাই আৰে টাকলু চিকৰ এইবোৰ কি বস্তু এইবোৰ ছোৱালীবোৰ খায় নেকি ছাৰ আজিকালিতো আপুনি জানেই ছোৱালী ল'ৰা একো কথা ক'বই নালাগে সকলো ছোৱালী ল'ৰা যিয়ে হওক মুঠতে চিকৰ খায়ে ছোৱালীকেইটা বেছি খায় ছাৰ সেইটো শুদ্ধ উত্তৰ নহয় বাবলু তুমি কোৱাচোন ছাৰ ফুচকা হয় তুমিহে আৰু দেই সঁচাকে বৰ খাতাৰনাক সাংঘাতিক ল'ৰা হলা দেই সঁচা তুমিহে আমাৰ স্কুলৰ নামটো ৰোচন কৰিবলৈ পাৰিবি হয় দে ছাৰ মই মানে মোৰ জন্ম হোৱা দিন যে ছাৰ মই মানে কচু খাই মানে জন্ম পাইছো ছাৰ সেইটো কাৰণে মানে মই বৰ খাতাৰনাক সাংঘাতিক বস্তু হৈ গ'লো ছাৰ হয় নেকি তুমি কচু খাইছিলা নেকি ছাৰ মই এটা আপোনাক প্ৰশ্ন সুধিম বুলি ভাবিছিলো যদি প্ৰশ্নটো শুদ্ধ উত্তৰ দিবলৈ পাৰে তেতিয়াহ'লে আপুনি ছুটি নিদিব আৰু যদি আপুনি প্ৰশ্নটো উত্তৰটো দিবলৈ নোৱাৰিব তেতিয়াহ'লে আমাক ছুটিটো সোনকালে দি দিব লাগিব আৰে সাংঘাতিক বস্তু তুমি কোৱাচোন বাৰু কি হ'ব নহ'লেতো যদি মই উত্তৰটো দিবলৈ পাৰো তেতিয়াহ'লেতো আজি গোটেই দিনটো পঢ়িয়ে থাকিব লাগিব গম পাবি ল'ৰাকেইটা বাপেকে ছাৰ আপুনি কওকচোন গাড়ী তিনিঙা আগফালে থাকে নে পিছফালে আগফালে থাকে আগফালে এতিয়াতো ছাৰ ছুটি দিবই লাগিব আপুনি নোৱাৰিলে যে গাড়ী আপুনি কওকচোন বাৰু গাড়ী তিনিঙা থাকে নেকি চাইকেলৰে তিনিঙা থাকে বাবলু তুমি বৰ সাংঘাতিক বস্তু দেই তেতিয়াহ'লে আজি ছুটিটো দিয়ে দিম যোৱা তোমালোকে এতিয়া অ'কে থেংক ইউ ছাৰ থেংক ইউ ছাৰ